নমস্কাৰ বন্ধুসকল, মই বাবুল আপোনাৰ বহুমূলীয়া সময়ৰে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ। ডক্টৰ পাৰ্থ চট্টোপাধ্যায় লিখা যিসকলে ডাঙৰ হ'ব বিচৰা 104 পৃষ্ঠাৰ এই কিতাপখনৰ বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টো আপুনি শেষলৈ চাব লাগিব। তেতিয়াহে লেখকে ক'ব বিচৰা কথাখিনি বুজি পাবা। আধৰুৱাকৈ চালে আপোনাৰ জ্ঞানো আধৰুৱা হৈ ৰ'ব। বলক দেৰি নকৰি এটা সৰু কাহিনীৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষত বহু বছৰ আগতে পাণিনি নামৰ এজন পণ্ডিত আছিল। ডাঙৰ হৈ ইমান বিখ্যাত পণ্ডিত ৰূপে খ্যাতি লাভ কৰাৰ গুণ সৰুতে তেওঁৰ গাত দেখা নগৈছিল। পঢ়া শুনাটো তেওঁ অতি সাধাৰণ আছিল। সৰুতে এজন জ্যোতিষীয়ে তেওঁৰ হাত চাই কৈছিল যে পাণিনিৰ হাতত বিদ্যা ৰেখাই নাই, গতিকে পাণিনিৰ ভৱিষ্যত অন্ধকাৰ। এই কথাষাৰ শুনি পাণিনিৰ মনত জেদ উপজিল। বিদ্যা ৰেখা নাই বুলিয়ে মোৰ পঢ়া শুনা নহ'বনে? চেষ্টা কৰিলে কোনে বাধা দিব পাৰে? মানুহে নিজে নিজৰ ভাগ্য গঢ় দি ল'ব পাৰে। এই বুলি পাণিনিয়ে নিজৰ হাতত এখন চুৰিৰে এডাল ৰেখা তৈয়াৰ কৰি জ্যোতিষীজনৰ ওচৰলৈ গৈ ক'লে, এয়া চাওক, মই মোৰ হাতত নিজে বিদ্যা ৰেখা তৈয়াৰ কৰি লৈছোঁ। এতিয়া কওকচোন, মোৰ পঢ়া শুনা হ'বনে নহয়? পাণিনিৰ কথা শুনি জ্যোতিষীয়ে হতবাক হৈ পৰিছিল। তেতিয়াৰ পৰা পাণিনিয়ে মন দি পঢ়া শুনা কৰিবলৈ ধৰিলে আৰু সংস্কৃত ভাষাত তেওঁ বিৰাট পণ্ডিত হৈ উঠিল আৰু লিখি উলিয়ালে সংস্কৃত ভাষাৰ এক সংক্ষিপ্ত আৰু সহজ ব্যাকৰণ, যাৰ নাম অষ্টাধ্যায়ী ব্যাকৰণ। 8টা অধ্যায়ৰ কাৰণে ব্যাকৰণখনৰ নাম অষ্টাধ্যায়ী। পৃথিৱীত এতিয়ালৈকে কোনো ভাষাতেই এনেকুৱা সহজ আৰু সংক্ষিপ্ত ব্যাকৰণ ৰচনা হোৱা নাই। বন্ধুসকল, ডাঙৰ হ'বলৈ হ'লে প্ৰয়োজন ধৈৰ্য, সংযম, পৰিশ্ৰম আৰু বিচক্ষণতা। বিচক্ষণতাই বুদ্ধিক সুপথ আৰু সঠিক পথে পৰিচালিত কৰিব পাৰে। তেতিয়াহে মানুহে কৰা শ্ৰম সাৰ্থক হয়। মাৰাডোনাৰ ঘৰ আছিল আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ এয়াৰ্ছ চহৰত। ঘৰৰ আৰ্থিক অৱস্থা ভাল নাছিল। দেউতাক আছিল কাৰখানাৰ সামান্য শ্ৰমিক। মাৰাডোনাৰ সৰুৰ পৰাই ফুটবলত উৎসাহ আছিল। দেউতাকৰ ফুটবল কিনি দিয়াৰো টকা নাছিল। সেইবুলি মাৰাডোনা ৰৈ থকা নাছিল। কাগজৰ বল তৈয়াৰ কৰি চুবুৰীৰ ল'ৰাবোৰৰ লগত খেলাৰ আৰম্ভ কৰি দিছিল। মাৰাডোনাৰ উৎসাহ দেখি দেউতাকে এদিন ফুটবল কিনি আনি দিছিল। ফুটবল পাই মাৰাডোনাৰ উৎসাহ আৰু বাঢ়ি গ'ল। মাৰাডোনাৰ খেলৰ খ্যাতি চাৰিওফালে প্ৰচাৰিত হ'বলৈ ধৰিলে। এদিন এজন ভদ্ৰলোকে কথাটো শুনি খেল চাবলৈ আহি খেল দেখি ভাল পাই তেওঁ নিজৰ ক্লাবৰ হৈ খেলাৰ বাবে মাৰাডোনাক লৈ গ'ল। তেতিয়া বয়স আছিল মাত্ৰ 8-9 বছৰ। সেই ক্লাবত মাৰাডোনাই খুব ভাল খেলিলে। কালচক্ৰত তেওঁ হৈ উঠিল দলৰ 11 জনৰ এজন। মাৰাডোনাৰ বাবেই সেই ক্লাবে আৰ্জেণ্টিনাৰ জুনিয়ৰ চেম্পিয়ন হ'ল। তেতিয়া মাৰাডোনাৰ বয়স আছিল মাত্ৰ 13 বছৰ। তেওঁৰ খেলত মুগ্ধ হৈ এটা নামী ক্লাবে বহুতো টকা দি তেওঁক মাতি নিলে। 40খন মেচত 28টা গ'ল দি মাৰাডোনাই ৰেকৰ্ড কৰিলে। কেইবছৰমান পিছতে মাৰাডোনাৰ ইমান খ্যাতি বাঢ়িল, স্পেইনৰ বিখ্যাত বাৰ্চিলোনা ক্লাবে 9 কোটি টকা ফিজ দি মাৰাডোনাক স্পেইনলৈ লৈ গ'ল। তাৰ পিছত আৰু কোনো দিন মাৰাডোনাই পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। মানুহৰ অদম্য ইচ্ছা শক্তিক কেতিয়াও দমাই ৰাখিব নোৱাৰি। ডাঙৰ হোৱাৰ ইচ্ছা থাকিলে কোনো প্ৰতিবন্ধকতাই পথত বাধা দিব নোৱাৰে। প্ৰত্যেকজন মানুহৰ মাজত অসাধাৰণ কিবা এটা কৰাৰ ক্ষমতা আছে। নিজৰ ভিতৰত থকা সেই ক্ষমতাক আৱিষ্কাৰ কৰিবলৈ হ'লে পণ্ডিত হোৱাৰ বা স্কুলৰ গুড বয় হোৱাৰ প্ৰয়োজন নাই। মাত্ৰ কিবা এটা ডাঙৰ কৰাৰ সংকল্প থাকিব লাগিব। যিসকলে সৰু কালৰ পৰাই মনতে ভাবে যে মই এনে কিবা এটা কাম কৰিম যাতে মানুহে মোৰ নাম মনত ৰাখে, তেওঁলোকেই ডাঙৰ মানুহ হয়।
ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু নিৰ্ভয়েৰে লক্ষ্যৰ পিনে আগবাঢ়ি যোৱাৰ পথত কোনে কি কৈছে তালৈ কাণ দিলে ডাঙৰ মানুহ হ'ব নোৱাৰি। হাতৰ কাম আৰু মগজুৰ কামৰ মাজত কোনো পাৰ্থক্য নাই। অফিচত বহি কাম কৰা, ট্ৰেক্টৰ চলোৱা বা মেচিন চলোৱাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহ হিচাপে কোনো কাৰোতকৈ সৰু নহয়। যেতিয়া এই আত্মবিশ্বাস গঢ় লৈ উঠিব তেতিয়াই সমস্যা আঁতৰ হ'ব, কোনো দুখ নাথাকিব। যিয়ে ভাল ফুটবল খেলিব পাৰে বা ভাল আঁকিব পাৰে বা ভাল হাতৰ কাম জানে, তেওঁ এজন শিক্ষকতকৈ কোনো গুণে কম নহয়। মাত্ৰ মনত ৰাখিব লাগিব যে সকলো কামৰ জৰিয়তে ডাঙৰ হ'ব পাৰি। এলাহ হৈছে উদ্যমৰ প্ৰধান শত্ৰু। সৰুৰ পৰা যদি এলেহুৱা হোৱা যায় তেনেহ'লে ডাঙৰ হৈ পৰিশ্ৰমী হৈ উঠিব নোৱাৰি। কিমান মানুহে পৰীক্ষাত ভাল ফল নকৰিও ডাঙৰ চাকৰি কৰিছে, অথচ বিশ্ববিদ্যালয়ৰ ভাল ছাত্ৰয়ো জীৱন যুদ্ধত হেৰাই গৈছে। এই সকলোবোৰ হৈছে উদ্যমৰ কাৰণে। কেৱল প্ৰতিভা থাকিলেই নহ'ব, উদ্যমো লাগিব। কেতিয়াও আশা কৰিব নালাগিব যে আনে আপোনাক বিচাৰি আহিব। প্ৰথমতে নিজকে যোগ্য কৰি তুলিব লাগিব। তাৰ পাছত সেই যোগ্যতাক আনৰ ওচৰত প্ৰদৰ্শন কৰিব লাগিব। নহ'লে আপোনাৰ যোগ্যতাৰ সম্পৰ্কে আনে নাজানিবই। 1907 চনত হিটলাৰে ভিয়েনা একাডেমীত ভৰ্তিৰ বাবে দৰখাস্ত কৰিছিল, কিন্তু যোগ্যতাহীন বুলি তেওঁক ঘূৰাই পঠিওৱা হয়। বেকাৰ অৱস্থাত ৰাস্তাই ৰাস্তাই তেওঁ ঘূৰি ফুৰিছিল। শীতৰ সময়ত গৃহহীনসকলৰ তম্বুৰ তলত তেওঁ ৰাতি কটাইছিল। জাৰ্মানীৰ ৰাস্তাত শীতৰ দিনত বৰফ পৰিষ্কাৰ কৰাৰ কাৰণে শ্ৰমিকৰ প্ৰয়োজন হৈছিল। হিটলাৰে সেই বৰফ পৰিষ্কাৰ কৰাৰ কাম কৰিছিল, কিন্তু হিটলাৰৰ বুকৰ মাজত আছিল ডাঙৰ কিবা এটা কৰাৰ সপোন। সেইবাবে হিটলাৰ ভাগি পৰা নাছিল। গোটেই জীৱন শ্ৰমিকৰ কাম কৰি হতাশাৰে জীৱন কটাই মৃত্যুবৰণ কৰা নাই। বুকৰ মাজত থকা ডাঙৰ কিবা এটা কৰাৰ ইচ্ছাৰ বলত এদিন তেওঁ ৰাষ্ট্ৰপতি হৈছিল। ডাঙৰ হ'ব বিচৰা নে নাই সেইটো আপোনাৰ নিজৰ ইচ্ছা। যদি গোটেই জীৱন হতাশা কঢ়িয়াব খোজা, জীৱনত এবাৰ ব্যৰ্থ হৈয়েই ভাগি পৰা, পৰীক্ষাত এবাৰ ফেইল কৰিয়েই আত্মহত্যা কৰাই ভাল বুলি ভাৱ হয়, তেন্তে ক'ব লগা একো নাই। জীৱন অদ্বিতীয়, এলদা মাটিৰ দৰে। সেই মাটিৰে যিকোনো মূৰ্তি গঢ়িব পাৰি। মা দুৰ্গাও তৈয়াৰ কৰিব পাৰি অথবা অসুৰো নিৰ্মাণ কৰিব পাৰি। পিতৃ মাতৃ বন্ধু কোনেও জীৱনৰ সেই মাটি লদাৰ পৰা নিজৰ পচন্দৰ মূৰ্তি তৈয়াৰ কৰি দিব নোৱাৰে। উৎসাহ দিব পাৰিব, পৰামৰ্শ দিব পাৰিব, কিন্তু নিজৰ জীৱন নিজেই তৈয়াৰ কৰি ল'ব লাগিব। এইটোৱেই পৰম সত্য। ঘূৰ্ণীৰ লগত যুদ্ধ কৰিবলৈ শিকা, তীব্ৰ তৰংগৰ বুকুত জঁপিয়াই পৰা। কিমান দিন আৰু পাৰে পাৰে খোজ কাঢ়িবা, পাৰৰ জীৱন নহয়। ধুমুহাৰ জীৱনত অৱগাহন কৰি সোণ হৈ উঠা। মিনাৰৰ পৰা নামি অহা মাটিলৈ, পাৰৰ পৰা নামি অহা সাগৰলৈ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। যদি এনেকুৱা ভিডিঅ' আৰু বনাব লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰক। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।